আজি নাওবৈচা বিধানসভা সমষ্টিৰ যিখিনি PWD ডিপাৰ্টমেণ্টৰ ৰাস্তা আছে প্ৰতিটো ৰাস্তাই আজি সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈছে, বিধ্বস্ত হৈছে। কিছু কিছু ঠাইত বানপানীৰ কাৰণে বিধ্বস্ত হৈছে আৰু বাকী যিখিনি ৰাস্তা আছে এই গোটেইখিনি ৰাস্তা আজি প্ৰায় 10 বছৰ ধৰি সাংঘাতিক ধৰণে বেয়া হৈ আছে। পূৰ্বৰ বিধায়কৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বিধায়ক সম্পূৰ্ণৰূপে এই ৰাস্তা ঘাটসমূহ পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতেই হওক বা মেৰামতি কৰাৰ ক্ষেত্ৰত তেওঁলোক সম্পূৰ্ণৰূপে নিৰ্বিকাৰ, নিৰ্লিপ্ত। তেওঁলোকে আচলতে বুজি পায় নে নাপায় আমি গম নাপাওঁ। ইমান বেয়া বাটপথে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি বিদ্যালয়লৈকে গৈ আছে, নিজিসকলক স্কুললৈকে যাব লগা হৈ আছে। ব্যৱসায়ীসকলে আজি ঠাইৰ পৰা আন ঠাইলৈকে যে সামগ্ৰীসমূহ কঢ়িয়াই লৈ যাব সেইখিনি কৰাৰ ক্ষেত্ৰতে তেওঁলোকে সাংঘাতিক ধৰণে কষ্ট অনুভৱ কৰি আছে। আপোনালোকে দেখিছে যে কিমান গোটেইকেইটা ৰাস্তা আজি ইছলামপুৰ শালমৰা পথৰ পৰা আৰম্ভ কৰি বঙালমৰাৰ পৰা গড়চিগাঁও, বৰচালাৰ পৰা বৰগোলালৈকে যিমান ৰাস্তা আপুনি দেখিব, 1 নং কৰ্ণাবৰীৰ পৰা যুৱনগৰলৈকে, 2 নং কৰ্ণাবৰীৰ পৰা তেলখাদলৈকে বা নেশ্যনেল হাইৱেৰ পৰা আপুনি চুলিগুৰি যোৱা কানেক্টিং ৰাস্তা, প্ৰতিটো ৰাস্তাই আজি সাংঘাতিকভাৱে বেয়া হৈ আছে। কিন্তু এই ৰাস্তা ঘাটসমূহ পুনৰ নিৰ্মাণ বা মেৰামতিৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। গতিকে আমি দাবী উত্থাপিত কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু নিজেই PWD ডিপাৰ্টমেণ্টৰ তেখেতে দায়িত্বত আছে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰোঁ যে তেখেতে নিজে চকু দিয়ক। কাৰণ আমাৰ নাওবৈচা সমষ্টিৰ যিগৰাকী বিধায়ক আছে বৰ্তমান, এই বিধায়কগৰাকী থাকিও আমাৰ নথকাৰ নিচিনা হৈছে। কাৰণ আজি 1.5 বছৰে আমি বিধায়কগৰাকীক আমাৰ নাওবৈচাবাসী জনতাই সমষ্টিত কোনো সমস্যাতে দেখা নাই। বানপানীয়ে বিধ্বস্ত কৰাৰ সময়তো আমি তেখেতক দেখা নাপালোঁ। ঠিক অনুৰোধ ধৰণে আজি ৰাস্তা ঘাটসমূহৰ উন্নয়নৰ কাৰণে, ৰাস্তা ঘাটসমূহ পুনৰ নিৰ্মাণৰ কাৰণে বিধায়কগৰাকীয়ে যেনেকৈ ভূমিকা ল'ব লাগিছিল, বিধানসভাৰ ভিতৰতেই কওক বা বিধানসভাৰ বাহিৰতেই কওক বা চৰকাৰৰ ঘৰতেই হওক বা মুখ্যমন্ত্ৰীৰ ওচৰতেই গৈ হওক, আমি কিন্তু আমাৰ জনতাই কিন্তু আমি দেখা নাই। গতিকে বিধায়কজন যিহেতু থাকিও নাই, সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰোঁ যে আপুনি মুখ্যমন্ত্ৰী হয়, সকলো জনতাৰ মুখ্যমন্ত্ৰী হয়, সকলো জাতি ধৰ্মৰ লোকৰে মুখ্যমন্ত্ৰী হয়, সকলো সমষ্টিৰ আপুনি মুখ্যমন্ত্ৰী হয়। গতিকে আমাৰ নাওবৈচা বিধানসভা সমষ্টিৰ যিখিনি বিধ্বস্ত ৰাস্তা আছে, আপুনি যিহেতু PWD ডিপাৰ্টমেণ্টৰ দায়িত্বটো আছে, গতিকে আপুনি চৰকাৰী বিষয়াসকলক পঠিয়াই দি এই অঞ্চলৰ ৰাস্তা ঘাটসমূহক পৰ্যবেক্ষণ কৰাই অতি সোনকালে এই ৰাস্তাসমূহ যাতে পুনৰ নিৰ্মাণ কৰা হয়, মেৰামতি কৰা হয়, তাৰ ব্যৱস্থা কৰি দিয়ক। আৰু অন্যথাই আমি জনতাৰ লগত আলোচনা কৰি আছোঁ যে আমাৰ যিহেতু বিধায়ক থাকিও নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আমাক মাহীয়া দৃষ্টিৰে চায়, গতিকে আমাৰ আৰু বিকল্প নাই, কেৱল আমি আন্দোলনেই কৰিব লাগিব। আমাৰ ৰাস্তা ঘাটসমূহ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ দাবীত আমি অতি সোনকালে ৰাইজৰ দলৰ ফালৰ পৰা আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। সময় থাকোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা গ্ৰহণ কৰক, অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আন্দোলনৰ মুখামুখি হ'বৰ কাৰণে প্ৰস্তুত কৰক।